আমাৰ ভিতৰৰ দৰ্শন হৈ গ'ল এতিয়া আমি মন্দিৰটো চাৰিওফালে আজি হল 23 নৱেম্বৰ আৰু এটা স্পেচিয়েল ডে স্পেচিয়েল এই কাৰণে কাৰণ আজি আমাৰ এখেতৰ জন্মদিন যেহেতু জন্মদিন সে আমি ভাবিলো মন্দিৰৰ পৰাই গৈ এপাক আহোঁগৈ ভগৱানৰ আশীৰ্বাদ লৈ সে এতিয়া আমি উমানন্দ মন্দিৰলৈ বুলি গৈ আছো এইফালে যাওঁতে মা কামাখ্যাকো সেৱা কৰিলো আমি লাচিত ঘাটটোৰ পিনে নগৈ জলপৰি নামৰ ঘাটটোৰ পিনে গ'লো কাৰণ তাৰ ইফালে অলপ কাম আছিলে সেই কাম শেষ কৰি লৈহে আমি তালৈ বুলি গ'লো ইয়াত কাউণ্টাৰত গৈ গম পালো ইয়াৰ ফেৰীখন আৰু 1 ঘণ্টা পাছতহে যাব আৰু কাউণ্টাৰৰ মানুহজনে ক'লে যে ওচৰৰ ফেৰী এখন 2টা বজাত যাব সে আমি তালৈকে গ'লো এই মানুহবোৰ উমানন্দ পৰাই উভতি আহিছে সিহঁত নমাৰ পাছত আমিও উঠি গ'লো তাৰ পিছত টিকেট কাউণ্টাৰত গৈ টিকেট ললোগে আৰু টিকেট লোৱাৰ পাছত টিকেটখন চেক কৰাব লাগে চেক কৰাৰ পাছত সিহঁতে এটুকুৰা ফালি লয় আৰু এটুকুৰা আমাক দি দিয়ে এই জাহাজখন পুৰা খালী আছিলে এইখন আমি যাব বুলিহে ভাবিছিলোঁ কিন্তু ইয়াৰ ওচৰখনহে যাব আমি জাহাজখনত উঠিলোঁ আৰু এইখন এৰিবলৈ আৰু 5 মিনিট আছিলে মোৰ যে ইয়াত ওপৰত বহি যাবলৈহে মন গৈ আছে কিন্তু ইয়াত বহাৰ কোনো অপশ্যন নাই ওপৰত অকল ড্ৰাইভাৰজনহে বহে এই যে চিৰিকেইটা যে এইফালে দিয়ে উঠি ওপৰলৈ যায় আমি 2 মাহমান আগত আহিছিলোঁ আপোনালোকে মোৰ ৰৌপেত উঠা ভিডিঅ'টো চাইছে চাগে আৰু নাইচোৱা যদি চাই ল'ব পাৰে ডেছক্ৰিপশ্যনত লিংকটো দিয়া আছে আমি আগৰবাৰ আহোঁতে উমানন্দ মন্দিৰ যাবলৈ আহিছিলোঁ কিন্তু পানী বেছি হোৱাৰ কাৰণে আৰু যাব নোৱাৰিলোঁ আৰু মন্দিৰো বন্ধ কৰি ৰাখিছিলে পানী বেছি হোৱাৰ কাৰণে আৰু এতিয়া চাওক কিমান পানী শুকাই গৈছে এইটোৱে উমানন্দ মন্দিৰ ইয়ালৈকে আমি এতিয়া গৈ আছো আগৰবাৰ আহোঁতে এই খুঁটিটো যে অকল ওপৰৰ টুকুৰাহে ওলাই আছিলে এতিয়া চাওক তলত থকা মাটিবোৰো দেখা গৈছে এয়া আমি উমানন্দ ঘাট আহি পালোহি এই মানুহবোৰ উভতি যাবলৈ বুলি ৰখি আছে মানুহবোৰ নামিবলৈ বুলি ঠেলা ঠেকা লাগি আছিলে সে আমি অলপ মানুহ কমাৰ পাছত আমিও নামি গ'লো উমানন্দ বিশ্বৰ আটাইতকৈ ক্ষুদ্ৰ নদীদ্বীপ ইয়াত থকা উমানন্দ মন্দিৰটোৰ পৰাই এই দ্বীপটোৰ নাম উমানন্দ হ'ল আৰু এই দ্বীপটো পিকক আইলেণ্ড বুলিও জনা যায়
এই মন্দিৰটো আহোম বংশৰ অন্যতম শক্তিশালী শাসক ৰজা গদাধৰ সিংহই নিৰ্মাণ কৰিছিল। তলত একো নাই, ৰ'দৰ ওপৰত থৈ আছে। ইয়াৰ পৰিৱেশটো যে বহুত ধুনীয়া আছিলে, গছ বিৰিখবোৰ ইমান ধুনীয়া ধুনীয়া, দেখিয়ে কিবা মনত শান্তি লাগিছিলে। মন্দিৰত সোমোৱাৰ আগতে মন্দিৰৰ বাহিৰৰ পৰা পূজা কৰিবলৈ বুলি ফুলৰ থালি এখন লৈ ল'লোঁ আৰু তাতে জোতা আৰু হেলমেটটোও থৈ আহিলোঁ। এইটোৱে হৈছে উমানন্দ মন্দিৰ। আমি ভিতৰত সোমাবলৈ বুলি লাইন ধৰিলোঁ আৰু ইয়াত ভিতৰত ফটো তোলা নিষেধ বুলি লিখা আছিলে, সেয়ে আৰু একো ভিডিঅ' কৰিব নোৱাৰিলোঁ। মেইন মন্দিৰত পূজা কৰোঁতে তাত থকা পূজাৰীজনে শিৱৰ লিংটো দেখাই কৈছিলে যে এইটো কোনেও বনোৱা নহয়, নিজে তলৰ পৰাই ওলাই আহিছে। উমা মানে পাৰ্বতী আৰু নন্দ মানে শিৱ। উমা অৰ্থাৎ পাৰ্বতীয়ে ইয়াত আনন্দ পাইছিল, সেয়ে মন্দিৰটোৰ নাম উমানন্দ। আমাৰ ভিতৰত দৰ্শন হৈ গ'ল। এতিয়া আমি মন্দিৰটোৰ চাৰিওফালে পূজা কৰি হোৱাৰ পাছত আমি মন্দিৰটোৰ চাৰিওফালে ঘূৰিলোঁগৈ। ইয়াতে আমি লাইন ধৰি গৈছিলোঁ আৰু এইটোৱে হৈছে মেইন মন্দিৰটো, যিটোত আমি পূজা কৰিছিলোঁগৈ। এইখিনি ঠাইতে এই মন্দিৰটো আছে। পূজা কৰাৰ পাছত মানুহবোৰ এইটো বাটে দিয়ে বাহিৰলৈ আহে। শেষত আকৌ এবাৰ সেৱা কৰিলোঁ আৰু সন্মুখত এটা গণেশ মন্দিৰ আছিলে আৰু তাৰ আগত এটা এন্দুৰো আছিলে, যিহেতু এন্দুৰ গণেশৰ বাহন হয় আৰু তাত সকলোৱে সেৱা কৰিছিলে। আৰু আগতে শুনিছিলোঁ যে এন্দুৰৰ কাণত ক'লে আশাবোৰ পূৰণ হয়, সেয়ে ময়ো গৈ কাণত ক'লোগৈ। গণেশৰ বাহন এতিয়া মেকুৰীজনী বহি আছে। এইফালে হৰগৌৰী মন্দিৰ আছিলে, তাত গৈও আমি সেৱা কৰি আহিলোঁ আৰু ইয়াত মন্দিৰত কিবা কাম চলি আছিলে। আছে তাৰপিছত মন্দিৰৰ পৰা ওলাই আহি জোতা চেণ্ডেল পিন্ধি লৈ হনুমান মন্দিৰৰ ওচৰতে এটা ভিউ পইণ্টো আছে। তাৰ পৰা ভিউটো বহুত ধুনীয়া দেখিবলৈ লাগিছিলে আৰু যেতিয়া ছানছেট হ'ব তেতিয়া চাগে আৰু বেছি ভাল লাগিব।
এই মানুহবোৰ আকৌ নেক্সট ফেৰীখনত আহিছে। এনেদৰে মানুহবোৰৰ অহা যোৱা হৈ থাকে। লাষ্ট ফেৰীখন 4:30টাতহে আছে আৰু এইখনেই লাষ্ট ফেৰী। এইখনতে আমি ঘূৰি যাম। তাৰপিছত নামি আহি তলত ফ্ৰুটছ বেছি আছিলে। আমি কিন্তু পাপটি চাটহে খাম। এইফালে দেখিলোঁ এইজোপা তেতেলী গছহে। তেতেলীবোৰ লেও খাই ধৰি আছে। নদীৰ পাৰতে মানুহবোৰে ভৰি হাত ধুই আছিলে। সেই ভাবিলোঁ এনেই ভৰিকেইটাকে তিয়াই আহোঁ। পানীখিনি যে বহুত ঠাণ্ডা আছিলে, ভালো লাগিছিলে। ইয়াত বেছিভাগ মানুহ ৱেষ্ট বেংগলৰে দেখিছিলোঁ আৰু সিহঁতে ইয়াৰ ব্ৰহ্মপুত্ৰ পানী বটলতো ভৰাই লৈ গৈছে। দাদা নিশ্চয় জানিছে জাতিৰে গামাত যাওঁ নিশ্চয় মত ৰছীডালৰ জাহাজলৈ থৈ যায়। হ'ব আৰু কিমান খোজকাঢ়া। ইমান ডাঙৰ ঘড়ীটো কোনে পিন্ধিব পাৰিবনো? ইয়াত অসমৰ জাপি, গড় আৰু এয়া চাওঁ চুলিত মৰা অসমীয়া কিলিপু। তাৰপিছত ই গৈ বাৰেমজা আনিলেগৈ। টাইম পাছ হোৱা নাছিলে যে সেই কিবা কিবিকেই খাই আছিলোঁ। Madum boy. Boy. Speed boy. অলপ আগত অহাচোন আমি ইখনতে যাব পাৰিলোঁ হয়। আমাৰ ৰখি ৰখি ভাগৰেই লাগিছিলে। মানুহবোৰ এইবোৰতো গৈ আছিলে। তাৰপিছত আমি আহি ইটো পাৰ পালোহি য'ৰ পৰা আমি গৈছিলোঁ আৰু ইয়াত ফেৰীৰ টাইমবোৰ মেনশ্যন কৰা আছে আৰু আহিহে গম পালোঁ যে আমি হেলমেটটো মন্দিৰতে থৈ আহিলোঁ য'ত আমি জোতা চেণ্ডেল থৈছিলোঁ তাতে। ৰুমলৈ আহোঁতে পিজ্জা আৰু ৰোল লৈ আহিছিলোঁ যিহেতু বাৰ্থডে আছিলে তাৰ। কেকো অৰ্ডাৰ কৰিছিলোঁ যদিও সি কেক কটা এইবোৰ বেছি ভাল নাপায়, কিন্তু কেকটোতো আজি কাটিবই লাগিব।
কেকটো আহিবলৈ অলপ টাইম আছিলে, সেই তাৰ বোলে ভোক লাগিছিলে, সেই আগতে এইটো খাই ল'লোঁ। খাই হোৱাৰ পাছত কেকটোও আহিলে আৰু কেকটো যে ইমান বেয়াকৈ দিছিলে। আমি বেলেগ এটাহে অৰ্ডাৰ কৰিছিলোঁ আৰু বেলেগ এটাহে দি পঠালে। কাটিব লাগে সিহঁতকো দিম কিন্তু ইমান ভাল নহয়। এইটোৱে আছিল আজিৰ ভিডিঅ'। ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আগলৈ পাম নেক্সট ভিডিঅ'ত। আৰু ভিডিঅ'টো সমাপ্ত কৰিব যে মই নিজে খাই যাম। খাব It's all about boom. Yum. How about